কবিতাৰ শিৰোনাম কেঁচা তেজৰ চেকুৰা। নিজান নীৰৱ এটি নিশা পদপথত এগৰাকী ৰমণীৰ অসহায় চটফটনি। মলিয়ন বেগ ফুকাই যাৰ অলংকাৰ, অপৰূপ সৌন্দৰ্য নায়েই যেনিবা, আছে আছে এগৰাকী পুৰুষে বিচৰা উষ্ম তৰংগ। হয়তো সেইবাবেই দীৰ্ঘশ্বাস পেলাই এটি তেজাল ঘৰাৰ পলায়ন। ৰমণীৰ মলিয়ন কাপোৰেও ৰং সলাব নোৱাৰিলে কেঁচা তেজৰ চেকুৰা। অবিবেচক তেজাল ঘৰাই গাৰ সমস্ত শক্তি প্ৰয়োগ কৰি সংজ্ঞাহীন কৰি পেলালে পদপথ বাখিনী। নাই কোনো প্ৰতিবাদ, ধৰ্ণা মিছিল, হৰতাল, নাই সমবেদনা কিংবা অনুশোচনা। ভাবি আচৰিত লাগে, একবিংশ শতিকাতো পদপথত মানৱৰ আশ্ৰয়স্থল। দিন বাগৰিছে, দল বাঢ়িছে, নেতা বাঢ়িছে, স্বেচ্ছাসেৱী সংগঠনবোৰ কাঠফুলাৰ দৰে গজালি মেলিছে। অথচ মানৱ সভ্যতাত আজি চেকা লাগিছে। মানৱতাত স্বাৰ্থই শিপা মেলিছে, সহানুভূতিত ঘূণে ধৰিছে। দিনৰ পোহৰত তথাকথিত ভদ্ৰলোকবোৰ নিশাৰ আন্ধাৰত ভকাতুৰ হৈ পৰে, আৰু সেয়ে পদপথৰ ৰমণীও আজি ভকাতুৰৰ ভোক নিবাৰণ কৰিবলৈ যন্ত্ৰণাকাতৰ ছটফটনি সহ্য কৰিবলগীয়াত পৰিছে।